ধেমাজিৰ ভাৰতীয় খাদ্য নিগমৰ গুদামৰ পৰা অন্তধান বৃহৎ পৰিমাণৰ চাউল উচিত তদন্তৰ দাবী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভাৰতীয় খাদ্য নিগমৰ ধেমাজিস্থিত চৰকাৰী গুদামৰ বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউল কেলেংকাৰীৰ তথ্য পোহৰলৈ অনাৰ পিছতে গৰ্জি উঠিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বিত্ত সম্পাদক জ্ঞান শৰ্মা। ইতিমধ্যে প্ৰায় 5 কোটি 20 লাখ টকা মূল্যৰ 26,800 বস্তা চাউল চৰকাৰী ভঁৰালৰ পৰা হৰলুকি হোৱা কাৰ্যত এৰিয়া মেনেজাৰ প্ৰত্যক্ষভাৱে জড়িত হোৱাৰ সন্দেহ কৰিছে বিত্ত সম্পাদকগৰাকীয়ে। ধেমাজিস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদামৰ নিয়ন্ত্ৰকৰ দায়িত্বত থকা ৰাকেশ দাসসহ 5 জন কৰ্মচাৰীক চাকৰিৰ পৰা বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে নিলম্বন কৰিছে। দুৰ্ঘটনাৰ উচিত তদন্তৰ বাবে এৰিয়া মেনেজাৰকো তদন্তৰ আওতালৈ আনিবলৈ দাবী জনাইছে জ্ঞান শৰ্মাই। তেওঁ বিভাগটোৰ বৃহৎ পৰিমাণৰ কেলেংকাৰীৰ বিৰুদ্ধে গৰ্জি উঠি কয় এনেদৰে। বিভিন্ন সময়ত বগা চাউলৰ কলা বেহা এক ঘটনা সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাতো চলি আছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু অতি শেহতীয়াভাৱে ভাৰতৰ ভিতৰতে এটা অদ্বিতীয় ঘটনা সংঘটিত হৈছে। ভাৰতীয় খাদ্য নিগমৰ গুদাম ধেমাজিস্থিত গুদামৰ পৰা আচলতে FCR পৰা যি 2600 পেকেট আচলতে চাউল হৰলুকি হৈছে, ই আচলতে অতি এক দুৰ্ভাগ্যৰ বিষয়, যিহেতু এইবিলাক আচলতে দুখীয়া ৰাইজৰ কাৰণে অহা চাউল। এই দুখীয়া ৰাইজৰ কাৰণে অহা চাউলবিলাক আচলতে তেওঁলোকে কি কৰিছে, মনে মনে 2600 পেকেট হৈছে প্ৰায় 13,000 কুইণ্টেল চাউল আচলতে আত্মসাৎ কৰিছে। আৰু আমি জানিব পৰা মতে ইয়াৰ বজাৰ মূল্য প্ৰায় 5 কোটিৰো অধিক। কিন্তু শেহতীয়াভাৱে আমি জানিব পাৰিছোঁ যে এই কাৰ্যৰ লগত সংগঠিত 5জনকৈ আচলতে পুথি খলিহনাক তেওঁলোকে কেৱল নিলম্বন কৰা বুলি আমি জানিব পাৰিছোঁ। ই অধিক ৰহস্যৰ ভিতৰলৈ বিষয়টো লৈ যোৱা আমি বুলি অনুভৱ কৰিছোঁ। আমি এই কাৰণেই অনুভৱ কৰিছোঁ যে তাত PB হয়, যে ভাৰতীয় খাদ্য নিগমত এটা বস্তু আচলতে প্ৰতি 3 মাহৰ মূৰে মূৰে তাৰ যিজন লখিমপুৰৰ আচলতে এৰিয়া মেনেজাৰ, এই এৰিয়া মেনেজাৰজনৰ নেতৃত্বত আচলতে এই বস্তুখিনিৰ ওপৰত অধ্যয়ন হয়। প্ৰতিটো গুদামত কিমান চাউল আছে তাৰ ওপৰত পৰ্যবেক্ষণ হয়, তাৰ ওপৰত এটা অকে ৰিপৰ্ট, ফিল্ড ভেৰিফিকেশ্যন ৰিপৰ্ট আচলতে দিয়ে। কিন্তু আজি একেদিনাইতো 26,000 পেকেট চাউল তাৰ পৰা অন্তৰ্ধান হোৱা নাই। আজি বিগত বছৰ ধৰি আচলতে তাৰ পৰা চাউল অন্তৰ্ধান হৈছে। আৰু শেহতীয়াভাৱে তাত আচলতে যেতিয়া জিৰ' বেলেঞ্চ কৰিবলৈ দিয়া হ'ল, তেতিয়া গুমৰ ফাকটো আচলতে ওলাই পৰিলে যে তাত 26,000 পেকেট আচলতে চাউল অন্তৰ্ধান হৈছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আহ্বান জনাইছোঁ, তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ যে কেৱল এই 5গৰাকী ৰাকেশ দাসকে প্ৰমুখ কৰি 5গৰাকী যি চকীদাৰ বা তাৰ চিকিউৰিটি পৰ্যায়ৰ যি 5গৰাকীক আচলতে নিলম্বন কৰিছে, ই আচলতে এটা তদন্তৰ আচলতে ন্যায় বুলি ক'ব পৰা নাযাব। ইয়াৰ লগত আচলতে ৰহস্যত নিশ্চিতভাৱে ঘনীভূত হৈ আছে ইয়াৰ এৰিয়া মেনেজাৰজন চাম জাহাংগীৰ, তেখেতৰ নামটো পাহৰিছোঁ। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হয় তেখেতক আমি ব্যক্তিগতভাৱেও তেখেতক টেলিফোনভাৱে আমি বাৰ্তালাপ কৰিছিলোঁ। আৰু এই বিষয়ত তেখেতে এতিয়া যিহেতু তদন্ত প্ৰক্ৰিয়াত আছে তেওঁ কথা ক'ব বিচৰা নাই। কিন্তু আমি আহ্বান জনাইছোঁ ভাৰতীয় খাদ্য নিগমৰ উচ্চপদস্থ সংস্থাসমূহক আমি আহ্বান জনাব বিচাৰিছোঁ, দুখীয়ালৈ অহা চাউল এনেধৰণে আচলতে হৰলুকি হোৱাটো কোনো কালে সহজভাৱে মানি লোৱা নহ'ব। আৰু যিহেতু এইটো তদন্ত হৈছেই, গতিকে এৰিয়া মেনেজাৰজনক যে সম্পূৰ্ণৰূপে ইয়াৰ লগত দায়বদ্ধ, সম্পূৰ্ণৰূপে যে জগৰীয়া, তাত যিটো ইনভেষ্টিগেশ্যন আজি বছৰ ধৰি কৰি আছে, প্ৰতি 3 মাহৰ মূৰে মূৰে ফিল্ড ভেৰিফিকেশ্যন কৰিছে, PB ৰিপৰ্ট দিছে, যিসকলে আচলতে অকে ৰিপৰ্ট লিখিছে তেখেতসকলৰ ওপৰতো আচলতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু আমি নিশ্চিতভাৱে এতিয়া আমাৰ সন্দেহ হ'বই যে লখিমপুৰ জিলাৰ অন্তৰ্গত আচলতে এনেধৰণৰ কেইবাটাও ডেম আছে, কেইবাটাও আচলতে FCI গুদাম আছে। এই প্ৰতিটো গুদামৰ ওপৰত আচলতে পৰ্যবেক্ষণ হ'ব লাগিব। প্ৰত্যেকটো গুদামেই আচলতে জিৰ' বেলেঞ্চ কৰি আচলতে চেক কৰাৰ সময় আহি পৰিছে, যিহেতু তাতে চাউলটো ওপৰা ওপৰিকৈ আহি থাকে। যে কেতিয়াবা আপোনাৰ স্কুলবিলাকত যিবিলাক বিতৰণ হয়, কেতিয়াবা যিবিলাক সমবায়বিলাকত বিতৰণ হয়, এই চাউলবিলাক আহি থকাৰ সময়তে তাত পুনৰ ৰেগ আহে, পুনৰ চাউল ভৰ্তি হৈ যায়, কথাটো আচলতে ধৰা নপৰে। গতিকে আমি আহ্বান জনাইছোঁ যে প্ৰতিটো গুদামে আচলতে জিৰ' PB কৰক, জিৰ' বেলেঞ্চ কৰক, জিৰ' বেলেঞ্চ কৰি আচলতে প্ৰকৃত তথ্য তেতিয়াহে পোহৰলৈ আহিব। আমি এটা ভিতৰুৱা সূত্ৰ মতে জানিব পাৰিছোঁ তাত কেৱল চাউলেই নহয়, কিমান হাজাৰ কুইণ্টেল আচলতে তাৰ পৰা ঘেঁহু অন্তৰ্ধান হৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে এই ঘেঁহুৰ ওপৰতো তদন্ত হ'ব লাগিব। আৰু এই আচলতে যিবিলাক আচলতে চাউল তাৰ পৰা 26,000 কুইণ্টেল 26,000 পেকেট চাউলেই হওক বা ঘেঁহুখিনিয়ে হওক, আচলতে কিনিছে কোনে, এই বস্তুখিনি আচলতে গৈছে ক'লে, এই গোটেই বস্তুখিনি গোটেই সংশ্লিষ্ট বিষয়টো আচলতে তদন্তৰ আওতালৈ আনিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু
আমি এটা কথা আমি পুনৰবাৰ দোহাৰিব বিচাৰিছোঁ যে ইয়াত যিহেতু এৰিয়া মেনেজাৰজনে প্ৰতি 3 মাহৰ মূৰে মূৰে তেওঁ অকে ৰিপৰ্ট দি আছে, তেওঁ নিশ্চিতভাৱে আচলতে ধোঁৱা তুলসীৰ পাত নহয়, তেখেতকো তদন্তৰ আওতাৰলৈ আমি আনিবৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ।